নমস্কাৰ সকলোকে আমাৰ ফাৰ্ষ্ট ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো বহুত দিন ভিডিঅ' কৰা নাছিলো কাৰণ আমাৰ অকণ কৰি দিও মোৰ আইতা ঢুকাইছিলে তো সেইকাৰণে আৰু মই ঘৰত আছিলো আৰু মনজিটো বিজি আছিলে এনেকুৱা আৰু ভিডিঅ' বনোৱা নাছিলো আৰু আমাৰ ব্লগ বনোৱাৰ কোনো মানে প্লেনিং নাছিলে এতিয়া আমি যাবলৈ ওলাইছো এতিয়া টাৱাং ভাবিছো যে আপোনালোককো দেখাও কাৰণ আমিও এনে কৰবাত যোৱাৰ টাইমত আমিও ভিডিঅ' বিলাক খুলি খুলি যাওঁ কোন কেনেকে ক'ত গৈছে সুবিধা অসুবিধা আমি আপোনালোকক সকলোবোৰ দেখাই থাকিম কি সুবিধা হৈছে কি অসুবিধা হৈছে চবটো এতিয়া আমি গুৱাহাটীৰ পৰা ওলাইছো 2:40 হৈছে টাইম এতিয়া আমি পাইছো খানাপাৰা এতিয়া গৈ থাকো কলৈকে যাব পাৰো য'তে পাম ততে ৰখি দিম আৰু বেছি ৰাতি হলে আমি এতিয়া সোণাপুৰ পাৰ হ'ম আৰু এতিয়া ফাৰ্ষ্ট টুল গেট গুৱাহাটীৰ পৰা আমাৰ লগত আৰু দুজন যাব মোৰ ভাইটি আৰু মোৰ জেঠাই ল'ৰা দাদা মোৰ ভাইটি এইফালে দেখা মুখখন কেনেকে হাঁহিছে সি এতিয়া আমি গৈ থাকো আৰু কলৈকে যাওঁ মই দেখাই থাকিম সৰু সৰু অকণ অকণ ক্লিপ তেনেকে সম্পূৰ্ণ ভিডিঅ' কৰাটো সম্ভৱ নহয় মানে মোৰ দ্বাৰা কাৰণ আমাৰ ফাৰ্ষ্ট ব্লগ চাওঁ কিমানখিনিলৈকে পাৰো আমি কৰিবলে বলক লিখা আছে গো স্লো ম্যান এট আৰ্ক এতিয়া আমি পাৰ হলো জাগিৰোড পাৰ হ'মেই আৰু বাপৰে বাপ ৰাস্তা ইমান বেয়া বেয়া মানে কি আৰু এইটো দেওশাল মন্দিৰ হয় কিন্তু মই আজিলৈকে মই ভিতৰত গৈ পোৱা নাই মানে ভাবিহে থাকো যে যাম কিন্তু আজিলৈকে তেনেকে আহিব লাগিব এদিন চবে মানে শুনি আছো যে ভাল লাগে মন্দিৰটোত গৈ পেলাই এতিয়া আমি সোমালো নগাঁও টাউন বাইপাছিটি গলো হয় কিন্তু কাম এটা আছে কাৰণে আমি নগাঁও টাউনৰ পিনে সোমালো সোমাই কামটো কৰি পেলাই ওলাই যাম আৰু লাহেকে এতিয়া পালো কলিয়াবৰ এইখিনি আমি যেতিয়াই নাহোকেও যাম পাওঁৱে অকমান হলেও ব্ৰিজখনতো বহুত দিন হ'ল বনাই থকা এতিয়ালৈকে ব্ৰিজখন বনোৱাই হোৱা নাই আমি এতিয়া গৈ আছো তেজপুৰ আজি তেজপুৰত ৰাতি থাকিম থাকি পেলাই অহাকালি ৰাতিপুৱাই ওলাই দিম দিৰাঙলৈকে আৰু দিৰাঙলৈকে যাম হেল্ল' গুড মৰ্ণিং সকলোকে একচুৱেলি মোৰ গাটো ভাল নহয় এতিয়া আমি তেজপুৰৰ পৰা ওলাইছো দিৰাঙলে চাওঁ কিমান টাইম লাগে আপোনালোককো দেখাই থাকিম এতিয়ালৈকে একো খোৱা নাই টাইম হৈছে 7:30 বাজিলে কালি তেজপুৰলৈকে আহিলো আমি আবেলি টাইমত আহি পেলাই তেজপুৰতে থাকিলো ৰাতি খেলি পেলাই এতিয়া ৰাতিপুৱা উঠিছো গা ধুইছো আৰু আহিছো একো খোৱা নাই
আমি এতিয়া ভালুকপুং পালোহি। তাৰপিছত আমি ভালুকপুঙৰ গেট পাৰ হৈ পাছ ল'লোঁ। পাছ লৈ পেলাই আমি এতিয়া সোমালোঁ টাৱাং যোৱাৰ ৰাস্তাটোলৈ। এতিয়া সোমাই আমি মানে ৰাস্তাতে ৰখি পেলাই বালিপাৰাতে ৰখি আমি কিবা কিবি খালোঁ আৰু, কাৰণ আমি কেতিয়া গৈ পাওঁ সেইটো ঠিক নাই ন। অকণমান দূৰ আহি পেলাই আমি ইয়াতে ৰখি দিলোঁ। ৰখি পেলাই, কাৰণ হাজবেণ্ডে অকলে গাড়ী চলাইছে, অকণ কষ্টও হয় দিয়কচোন। অকলে গাড়ী চলাটো ধেমালি কথা নহয় ইমান দূৰলৈকে। আৰু আমি এতিয়া ইয়াৰ পৰা যামগৈ দিৰাং। আমি দিৰাঙত এক ৰাতি থাকি দিম। মোৰ গাটোও ভাল নহয়, আপোনালোকে দেখিছেই মই ডিঙিত কাপোৰ লগাই আছোঁ, তথাপিতো মেডিচিন খাই আছোঁ। চাওঁ আপোনাৰ ইয়াৰ পৰা টাৱাঙলৈ, ইয়াত চাওক, ইয়াত লিখাই আছে, মই দেখাই দিছোঁ বাৰু। ইয়াত লিখাই আছে টাৱাঙলৈ আছে 250, বোমডিলা আছে 69, টেঙা আছে 47। টেঙা বেছি দূৰ নাই বাৰু ইয়াৰ পৰা। এতিয়া মই ইয়াত চাই আছোঁ ভিউ ইমান ধুনীয়া। আপোনালোকে যদি গৈছে বা কোনোবাই যদি যাম বুলি ভাবি আছে, ভিউ বহুত ধুনীয়া পাব ইয়াত। একচুৱেলি মই আগতো আহিছোঁ এবাৰ টাৱাঙলৈ। আহি পেলাই আমি টাৱাঙলৈ গৈছোঁ, তাৰ আগলৈকে যোৱা নাই। এইবাৰ ভাবিছোঁ আৰু অকণমান লাষ্ট টাইম যি বস্তুবিলাক আমি এৰি থৈ গৈছোঁ চাম বুলি, সেইবিলাক বস্তু চাই যাম বুলি ভাবিছোঁ। আৰু লাষ্ট টাইম চাইনা বৰ্ডাৰ যাম বুলি ভাবিছিলোঁ, যোৱা নহ'ল। টাইমো নিমিলিলে, কাৰণ হাজবেণ্ডৰ অফিচো থাকে দিয়কচোন। তেনেকুৱা আৰু টাইমো নিমিলিলে। এতিয়া আমি তালৈকে যাম বুলি, লাষ্ট আমাৰ তালৈকে যাম বুলি ভাবিছোঁ আৰু। চাওঁ কিমানলৈকে যাব পাৰোঁ, গৈ থাকিম আৰু দীঘলীয়া ছুটী লৈ আহিছোঁ যেতিয়া। তাত মানে মাধুৰী লেক বুলি লেক এটা আছে, মাধুৰী দীক্ষিতৰ নামত। আৰু মই চালোঁ মানে বহুত ধুনীয়া দেখিবলৈ। মই মানে হাজবেণ্ডক কৈছোঁ তালৈকেই যাম। আৰু আপুনি দেখিব পাইছে মোৰ পিছপিনে, চাওক ইমান ধুনীয়াকৈ। এক মিনিট মই ভালকৈ দেখাই আছোঁ হা। এয়া চাওক, বহুত ধুনীয়া ন, বহুত ধুনীয়া। ইয়াত ফ্ৰেছ যোনটো আমি হাৱা, যোনটো ফ্ৰেছ হাৱা পাওঁ ন, ৰাস্তাবিলাক চাওক, নে ধূলি নে কি, একোৱেই নাই তেনেকুৱা, ধূলি নাই, ইমান চাফ চিকুণ। বহুত ভাল লাগিলে। তাৰপিছত আমি অকণমান আগুৱাই গৈ পেলাই বহুত ধুনীয়া ঠাই এখন পাইছোঁ, মই দেখাইছোঁ আপোনালোকক, ৰ'ব দেই। বহুত ধুনীয়া ঠাই। মই 3বাৰ আহিছোঁ এইখিনি জেগালৈ। আৰু টাৱাঙলৈ এবাৰ গৈছোঁ, আৰু নাগ মন্দিৰ সেইখিনিলৈকে এবাৰ আহিছিলোঁ। আৰু এনেই ফুৰিম বুলিয়ে আহিছিলোঁ, তেনেকৈ থাকাকৈ বা হেৰিকৈ নহয়, ফুৰিম বুলি আহিছিলোঁ। এয়া চাওক, বহুত ধুনীয়া ন। এইখিনি জেগা পোৱাৰ লগে লগে মোৰ ঠাণ্ডাই লাগিলে, মই গৰম কাপোৰেই পিন্ধি ল'লোঁ। ইহঁতক দেখিছেনে, ইহঁতৰ ঠাণ্ডাই নালাগে। মোৰ যে ঠাণ্ডাটো আগতেই লাগে। মই হাজবেণ্ডক সুধিলোঁ কেনেকুৱা লাগিছে তোমাৰ, তেখেতে কৈছে বহুত ধুনীয়া লাগিছে। বহুত ভাল পায় পাহাৰ, ঠাণ্ডা জেগা, বহুতেই ভাল পায় ঘূৰি পেলাই। আৰু ইহঁতৰ এতিয়া ফটোশ্বুট আৰম্ভ হৈ গ'ল। এজন এজনকৈ ফটো উঠিছে, ময়ো উঠিছোঁ। আমি ফটো উঠি বহুত ভাল পাওঁ দুইজনে, বহুতেই ভাল লাগে। গোটেই ৰাস্তাটোত ডাঙৰ ঝৰ্ণা বুলি ক'বলৈ গ'লে এইটোৱে পাই যায়। আমি তাত বেছি টাইম নকৰিলোঁ, তাৰপৰা ওলাই দিলোঁ, কাৰণ আমি ইমান টাইম ৰখিব নোৱাৰিম। আমি যাম দিৰাঙলৈকে, আৰু দিৰাং আমাৰ ইয়াৰ পৰা বহুত দূৰত আছে। আমি এনেকুৱা সৰু সৰু ঝৰ্ণা ৰাস্তাত পাই যাম। আপোনালোকক মই ভিউ দেখাইছোঁ, ভিউ চাওক, বহুত ধুনীয়া। ৰাস্তাবিলাক ইমান চাফ চিকুণ ন, মোৰ দেখিয়ে ভাল লাগি যায়। আৰু এয়া দেখিছেনে আগত, সেইটো এটা জুৰি। এনেকুৱা সৰু সৰু জুৰি পাই যাম। মই জুম কৰিব ওলাইছিলোঁ, বেছিয়ে জুম হৈ গ'ল জোখতকৈ। সেইটো চাওক, ভাল লাগে ন তেনেকুৱা বস্তু দেখিলে। নৰখিলোঁ আৰু তাতো ৰখি থাকিলে আৰু আমাৰ ইপিনে দেৰি হৈ যাব। লাষ্ট টাইম যেতিয়া আহিছিলোঁ এইটো বনাইহে আছিলে, ইয়াত মানে ৰাস্তাটো অপেনিং কৰা নাছিলে, বনাইহে আছিলে। আৰু এইকণ জেগা, যোনকণ জেগা আছিলে সেইকণ ৰাস্তাটোও বনোৱা নাছিলে, কেঁচা আছিলে আমি যেতিয়া আহিছিলোঁ। এতিয়া কমপ্লিট হৈ গ'ল, বনাইছে। মই কিন্তু লাইফত ফাৰ্ষ্ট টাইম গৈছোঁ এনেকুৱা সুৰংগৰ মাজেৰে। দেখি থাকোঁ, টিভিত দেখিছিলোঁ বা এনেকুৱা, ভাল লাগিলে গৈ পেলাই। নতুন এক্সপিৰিয়েঞ্চ দিয়কচোন ক'বলৈ গ'লে।
তুমি মই পাইছো আগতে ক'ত পাইছা গেংটকত পাইছো ইয়াতো বিজিটিভাৰ পাইছো ইয়াত নাই মই ইয়াত নাই পোৱা গেংটকত পাইছো সৰি গেংটক যোৱাটো পাইছো প্ৰাইজ ফৰ যে মোৰ ফাৰ্ষ্ট টাইম হয় বাবুৰো ফাৰ্ষ্ট টাইম হয় লগৰটোৰ চবখিনি ফাৰ্ষ্ট টাইম হয় ফাৰ্ষ্ট টাইম এতিয়া